ভাবিছো এইবাৰ বিহু নাচনি কতে পাম দেখা বেয়া হলে মোক তই বেয়া নকবি। নমস্কাৰ দাদি খুৰাই যিটো জিঠা আটাবো বাইভিনী পাৰ্টনাৰ গিলাখন গোটাখানকে আজি মোৰ চেনেলত স্বাগতম জনাই লওঁ। তো মই এলা আছং হোটেল চিকেট এলা ঘুমি আছং মানে কিবা একটা কাৰণত টাকা পইচা হ'ল ঘৰে পৰা ওলাই আইছং বিগল করে দিছে মা আৰু বাবাই। তো এলা হোটেল চিকেট আছং এৰে পৰা এইবাৰ এটিকটা মই আজি ধামাকা ভিডিঅ' বনাম একদম পুৰা A to Z চেথাক বেলটা বেলটি হ'ব। আৰু এই হোটেলতে থাকে একজন মানুহ যিগো মানুহ মানে একদম কি কৰে কামানি মানে হোটেলত একচুৱেলি খানা দানা বনোৱা কাম কৰে খানা দানা বনোৱা কাম কৰে। তাৰপিছত সেই মানুহগো এনি টাইম মোৰ মুখত গান শুনা পাবি আৰু গান হাই খালি এনে নহয় সুৰগত ভালে। তো মই দুদিনমান আগত গোটাই আমাৰ বঙাইগাঁৱত যিকেইটি নিউজ চেনেল আছিল এইকেইটি দেখা পালোঁ মানুহগোটক। তো ময়ো এতিয়া যিহেতু চিকে হোটেলতে আছোঁ একবাৰ মই তলত লগ কৰিয়া একটা ভিডিঅ' বনাং আৰু ওৰ লগত। তো তলত আৰু মই এইবাৰ আহিলোঁ তলত আহিব পাই গৈছে চিকে হোটেলত খাৱা লোৱা কৰা ৰুম আৰু মেইন মালটা আছে এই দিয়া কেণ্টিনত আছে অকণমান মালটা এই দিয়া কেণ্টিনত আছে। এই মেইন মালটা হৈছে এই আছে দে দাদি গান এখন কথা দেখা বেয়া হলে মোক তই বেয়া নকবি চুলি পকা হইলেও মোক তই বুঢ়া নকবি বুকের মাজত রাখিয়া থৈছো সারিয়া না যাবি তই মোক ভুলিয়া না যাবি তোর কথাকে কত গীতি ভাবিয়া পুয়াং একলা রাতি ইতিমধ্যে আমাৰ গায়ক আছিল তলত থকাৰ পাছত মানে কেণ্টিনত আছিল কেণ্টিনৰ পৰা মই এতিয়া ৰুমত লৈ আহিলোঁ ৰুমত লৈ আহি আজি পুৰা গান কবা দিম আপোনালোকে শুনি থাক কেংকা পাইছ। আৰু এইগিলাখনে হৈছে আমাৰ বোকাৰ বডুম। তো এইগোটাই হৈছে আমাৰ দাদিৰ নাম প্ৰথমতে কি নাম আছিল মোৰ নাম গৌতম নাৰায়ণ দেৱ। তো দাদি একচুৱেলি এই দাদিয়ে আমাৰ পুৰা একদম খলকনি সৃষ্টি কৰিছে বঙাইগাঁৱত যিকেইটা পৰ্টেল আছে তো মানে নিউজ আছে মানে পুৰা কি ক'ম আৰু হোটেল চিকেট কাম কৰে দাদি কিন্তু বিৰাট ভাল গান কয় তো আজি আমি সেই দাদিৰ মুখেৰে দুটামান গান শুনিম আৰু আপোনালোকে কেংকা পাইছ কমেণ্ট কৰে কবি। দাদি প্ৰথমতে কি গান কবি? প্ৰথমে মই জুবিনদাৰ নাহৰ গানটাকে গাব লাগিছোঁ নেকি? দে ক ওই নাহৰ পাতৰ আৰতে ওই জিলিকে মোৰ জোন ওই খাইলা তোৰা ওই পদুম তগর ফুলিলে ওই ফুলিলে মোর হেৱালি ওই মৰমত কপে বুকুখনি ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ মৰম ওই নাহৰ আনিলি তই বহাগৰে খবৰ ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ মৰম ওই নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে প্ৰীতিৰে লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে প্ৰীতিৰে লহৰ ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ
পাছতে দ্বিতীয়তে শুনিম মই একটা মানে বিৰাট কি ক'ম আৰু ৰাজবংশী গানকে শুনিম ৰাজবংশী গানখন একদম আমাৰ দাদিয়ে কৈ শুনাব আপোনালোকে হয়তো শুনছ আৰু যাই নাই শুনি শুনিবি দাদি আমাৰ দেখাত বেয়া শুনিব লগা বাকিংকা শুনে আচলতে ময়ো এটা কাহিনী ক'বলৈ বিচাৰিছো এই দেখাত বেয়া হ'লেও গানটো আমাৰ দাদিয়ে অভিনয় কৰা ভাল লাগছে মই বুঢ়া কৈছো বুঢ়া কৈ আহিছে চলি কিন্তু পোকা নাই মোৰ ওচৰত নাই ভাল লাগছে চিংৰা হৈছো চিংৰা হৈছে এলা তো যিয়ে নহওক এবাৰ দাদি আমাৰ কৈ শুনাব আমাক দেখাত বেয়া হ'ব দাদি দেখা বেয়া হ'লেও তই বেয়া নকবি চলি পকা হ'লেও তই বুঢ়া নকবি বুকেৰ মাজত ৰাখিয়া থৈছোন বুকেৰ মাজত ৰাখিয়া থৈছোন চাৰিয়া নাযাবি তই মোক ভুলিয়া নাযাবি তই মোক চাৰিয়া তই মোক ভুলিয়া নাযাবি একদম আমি লাষ্টত শুনিম আমাৰ দাদিৰ মুখেৰ পৰা এটা হাই বিহু গজিগ আমাৰ সেই নিউজ চেনেল কেইটাত কৈছে একদম মানে পুৰণা আগৰ দিনৰ বিহুৰ ফিলিংছ একটা আহিয়া যায় দাদি কৈ শুনে তোৰ ভাবিছো এইবাৰ বিহু নাচনি কতে পাম তোমাৰ মা দেউতাৰা ঘৰত গৈ সুধি চাম ভাবি আছো বিহু বুলি উপহাৰ কিনো দিম পাহাৰ বগাই বগাই কপৌ ফুল আনি দিম যদি দিয়া নাচিব কেনে ভাল লাগিব যদি দিয়া নাচিব কেনে ভাল লাগিব মোৰ ধুল চাপৰত লাহি কঁকাল ভাগিব মোৰ ধুল চাপৰত লাহি কঁকাল ভাগিব গান কেইটি শুনিল ৰাইজ বিৰাট ভাল হৈছে তো আমাৰ এই দাদি আজিলৈকে কোনো মঞ্চ ঠঞ্চ পোৱা নাই হে মানে একেবাৰে কি ক'ম আৰু বোকাৰ পদুম পোহৰত নপৰা গান মানে এইটো ভাল গান কয় তথাপি মানে দাদি কিন্তু গান ভাল হৈছে সঁচা কথা কওঁ বিৰাট ভাল হৈছে কিন্তু আমাৰ এই দাদি হৈছে পোহৰত নপৰা মানে পোহৰত পৰা নাই তো আপোনালোকে যদি কিবা কাবাই কিবা মঞ্চ দিবাৰ চেষ্টা মানে দিবা পাৰিছ এই দাদিক দিবি এই দাদিৰ মই ফোন নাম্বাৰ তলত মই ডেছক্ৰিপশ্যনত দিয়া দিম আপোনালোকে যোগাযোগ কৰিবি দাদিৰ লগত আহিবি কথা পাতিবি গান শুনিবি এনেই আহিবি মোবাইলত বঙাইগাঁও টাউনত আহিলে হয় দাদি যাই আছোঁ গান শুনাবি দুটামান তো সেনেকৈ কবি দাদি শুনাব গান টাইম হ'লে তো আপোনালোকে ডেছক্ৰিপশ্যনতে নাম্বাৰ থাকিব